ৰেচিপিটোৰ নাম মেগী পটেটো বল আৰু ইয়াৰ কাৰণে লাগিব আলু, পিঁয়াজ, মেগী, অকণমান জিৰা পাউডাৰ, অকণমান বেকিং পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান ধনিয়া পাউডাৰ। আলুখিনি এতিয়া মই সৰু সৰুকৈ কাটি ল'ম আৰু দুটা চিটি অহালৈকে মই আলুখিনি সিজিব দিম। যেতিয়ালৈকে আলুখিনি সিজে তেতিয়ালৈকে মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম। এতিয়া মোৰ পিঁয়াজখিনি কটা হ'ল আৰু লাহেকৈ মই এপেকেট মেগী হাফ বইল হোৱালৈকে বইল কৰি ল'ম। মেগীখিনি বইল হৈ গ'ল। এতিয়া মই মেগীখিনি এটা খৰাহীত পানীখিনি সৰকালৈকে ৰাখি থ'ম। আলুখিনি বইল হৈ গ'ল। এতিয়া আলুখিনি মই এখন প্লেটত উলিয়াই ল'ম। আলুখিনি এতিয়া মই ভালকৈ চামুচখনেৰে পিটিকি ল'ম। এতিয়া মেগী এপেকেট অকণমান গুড়ি কৰি ল'ম। এতিয়া পিটিকি থোৱা আলুখিনিত বইল কৰি থোৱা মেগীখিনি দি ল'ম। আৰু তাৰপিছত মই কাটি থৈ দিয়া পিঁয়াজখিনি দিম গোটেইখিনি আৰু জিৰা পাউডাৰখিনি দিম, বেকিং পাউডাৰ, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আৰু এটা জলকীয়া। আপোনালোকে যদি জলকীয়া খাই বেছিকৈ ভাল পায় বেছি দিব পাৰে আৰু সোৱাদ অনুসৰি নিমখ দি এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। গোটেইখিনি বস্তু মিক্স কৰা হৈ গ'ল। ইয়াৰ পিছত মই আলুখিনি আৰু এই গোটেইখিনি মানে এটা ৰাউণ্ড শ্বেপ দি ল'ম। আগতে মই গুড়ি কৰি থৈ দিয়া মেগীখিনিত এই আলুৰ বলটো মই দুয়োটা ছাইডত ভালদৰে লগাই ল'ম। আৰু এনেকৈ মই গোটেইকেইটা বল ৰেডি কৰি ল'ম। এতিয়া মই অকণমান ৰিফাইন তেল গৰম কৰি ল'ম আৰু গৰম হোৱাৰ লগে লগে মই এই আলুৰ যিটো বল আছে এই বলটো দুয়োটা ছাইড গল্ডেন হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। মোৰ মেগী পটেটো বল ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে। যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।